ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহু ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰিছে প্ৰতিজন অসমীয়াই। নগাঁও জিলাৰ ঢিঙতো চেনেহৰ ৰঙালী বিহুটিক উলহ মালহেৰে উদযাপন কৰা দেখা গৈছে। ঢিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত মুকলি বিহুত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকা আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে। অংশগ্ৰহণ কৰিলে অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই। বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিহু উৎসৱ পৰিণত হ'ল সমন্বয়ৰ মিলনভূমিত। ২৬খন গাঁৱৰ ৰাইজ সন্মিলিত হৈ এনেদৰে ৩৪ বছৰ ধৰি পালন কৰি আহিছে এই বিহু উৎসৱটি। হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকলে এনেদৰে ৩৪ বছৰ ধৰি বিহু উৎসৱটি পালন কৰি দাঙি ধৰিছে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। News Desk Report, DNA News.